Hi everyone, আজি মই বনাব লৈছোঁ কচ মাছৰ বইল ৰেচিপি। মই লৈছোঁ কচ মাছ আধা কেজি, 3টা বিলাহী, কাটি লোৱা জলকীয়া, আদা, নহৰু, পিঁয়াজ, আলু। চাই থাকিব। প্ৰথমতে কেৰাহীখন পাতি লওঁ। কেৰাহীখন অলপ গৰম হৈ লওক। ইয়াতে দিম জোখ অনুসৰি পানী। এয়া লৈছোঁ মই কেৰাহী এখনত পানী অলপ গৰম হ'বলৈ দিলোঁ। এতিয়া দিম ইয়াতে বিলাহী, তাৰপৰা কাটি লোৱা জলকীয়াকেইটা দিম, নহৰু, আদা, পিঁয়াজ, আলু চব দি দিম। এইখিনি অলপ লৰাই দিম। তাতে ইয়াত দিম এতিয়া সোৱাদ অনুসৰি নিমখ, তাৰপৰা অলপ দেৰি এতিয়া ঢাকি দিম 10-15 মিনিটমান উতলিবলৈ। এতিয়া ধুনীয়াকৈ উতলি আছে। তাতে মই অকণমান জিৰা আৰু ধনিয়া পেষ্ট দি দিছোঁ। বেছি মছলা নিদিওঁ, বইল বনাইছোঁ কাৰণ বইলত মছলা নিদিয়ে। হালধিটো নিদিওঁ বাৰু ইয়াত। অকণমান কালাৰ দি দিছোঁ, ফুড কালাৰ। এতিয়া দাঙি চাম, উতলি আছে। ইয়াতে মই ধুই ৰখা মাছকেইপিচ দি দিম। যিহেতু বইল বনাইছোঁ সেইকাৰণে ইয়াত বেলেগ একো নিদিওঁ। খৰিচা দিম, অলপ মাছটো সিজি লওক। সিজাৰ পিছত খৰিচা দিম। এতিয়া 10 মিনিটৰ কাৰণে ঢাকি দিছোঁ। এতিয়া দাঙি চাম, 10 মিনিট হৈ গ'ল। মাছটো অলৰেডি সিজিলে। ইয়াতে দিম আমাৰ চবচে স্পেচিয়েল, যিটো বইল কচ মাছত দিয়ে, খৰিচা। ইয়াতে দি দিছোঁ খৰিচা 3 চামুচ। এতিয়া লৰাই দিম। ধুনীয়া গোন্ধাইছে। খাওঁ খাওঁ লাগিছেনে বাৰু ৰাইজ? ভাল লাগিলে আপোনালোকে কেতিয়াবা বনাই চাব দেই। প্ৰথম বনাইছোঁ, আপোনালোকৰ লগত শ্বেয়াৰ কৰিছোঁ। যদি ভাল লাগে তেনেহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব। আৰু কেনেকুৱা লাগিলে আপোনালোকেও বনাই খাব দেই। কি ধুনীয়া গোন্ধ আহিছে। গোটেই চাগে অলৰেডি সিজিলে। ভালকৈ সিজা নাই।
ৰেচিপি।